এইটো গছটোতে আছে তাৰ ঘৰটো কেনেকুৱা বা গিৰি আহিলে বা ঘৰ বা এতিয়া আমি ইয়াতে এৰি দিম তাৰ মাটো আহি লৈ যাব ভাল কথা দে ভালকৈ লগাই দে ইয়াতে থৈ দেই তাৰ মা আহিলে গুচি যাবি ন ধৰ পোৱালি টাক 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 কৰিছেচোন গিৰি যাব যে ভৰিটো লগাই দে আকৌ তাত ঠেংটো লগাই দেচোন ধুনীয়াকৈ লগাই দে তাত ঠেংটি ঐ কিবা জখম হৈছে নেকি তোৰ জ্বৰ উঠিছে নেকি থাকিব দে থাকিব দে তলতে আহিলে কুকুৰ খাই দিব ন কুকুৰ খাই দিব দে অলপ ভাল জেগাত থ ওখ জেগাত আকৌ হৈ যাব তাৰ সেনেকৈ থাকিবলৈ বৰ পাইছে আকৌ নহয় ক'ত বাৰু পাইছে নহয় কিবা বান্দুলি টাইপত আছে যে ই পাখিলে উঠাই দেচোন ভালকৈ ভাল কুকুৰে শিয়ালে নাৰাখা নহ'বা খালে দিন হয় ইয়াক বচাব লাগে ফেঁচা পোৱালি সৰু বাচ্চা হয় তাক ইয়াৰ পৰা এৰি দে এনেকুৱা টানকৈ ধৰে ধৰিছেতো ধৰিব এটা থাকিব গিৰি নাযাবি দেই নিজে চিধা হৈ যাব নেকি পাই কিনি নিজে উৰিবতো পিছত তলত দিব এতিয়া এইজন কি হ'ব গাড়ী পৰি যাব নেকি নপৰে নিজে বহি যাব কিবা বান্দুলি নিচিনা আছেচোন তাক নজোকাইবি ভালকৈ থাক দেই কিবা বান্দুলি টাইপত আছেচোন হয় চলো ই অলপমান সৰু হৈছে উৰিব পৰা নাই আকৌ দে ভালকৈ থাক খালি পৰি নাহিবি আৰু হ'ব বাই বাই তই থাক যাম আমাৰ ইয়াৰ কচু শাক পালে তেলি কচু কিহৰ লগত খাবি বাংলা মাছৰ লগত না বাংলা মাছ বনাম এইটো নিজে চিধা হৈ যাব বাংলা মাছ আৰু দালি হালকা দালি কচু একদম বাম্পাৰ কচু কি কচু এডাল তেলি কচু মোবাইলটো তেলি কচু মোৰ মোবাইলটো আছে তেলি কচু ন পূৰা হাইব্ৰিড জাতি মাল দে এইটো নে কি হাইব্ৰিড মানে বহুত সাৰটো বহুত আছেতো সেইকাৰণে এনেকুৱা অলপমান হোৱাইট কালাৰ হৈ গৈছে নহ'লেতো অলপ ব্লেক টাইপৰ হয় এইটো দেখি এতিয়া হোৱাইট মানে ডাঙৰ হৈছে হোৱাইট হৈ গৈছে একেদিনাখনে খাবি না একেদিনা খাব ক'ত পাৰিবি কি কৰিব লাগিব আছেনে মানুহ শুকুৱাব লাগিব ন এক মিনিট থ'ব লাগিব ইয়াত যাবৰ কাৰণে তাৰপৰা বইল বনাবি না ভাজি ফাৰ্ষ্ট টাইম বইল হ'ব তাৰপিছতে শুকান মাছ টমাটাৰ তাৰপিছতে পিঁয়াজ ৰচুন জলকীয়া আদৰক আৰু পাঁচফোৰণ তাৰপিছত তড়কা মাৰিব লাগিব তড়কা তাৰপিছত ভাত একাঁহী দুকাঁহী এইটো নিজৰ ওপৰত কথা যিমান দবাব পাৰ তেলি কচু চাবা যিমান গোলাপ হয় একদম মানে ভাল লগা কেইডালিহে বাচি বাচি অনা হৈছে লগতে আহিছে পাৰ্টনাৰ এইটো ফুকনৰ এইটো পাৰ্টনাৰ তাক কি নাম কুকুৰ নাম হিৰো যেনি য়মন ক'লে মানে বগী বুলি কোৱা যায় য়মন তাই ভাষা বা মোন কোৱাটো বগা হয় মানে ডাঙৰ তাৰপিছত কোলাটো কোলাটো সেইটো কোলাটো হিৰোটো এই কাঠফুলা নাই এডাল একদম ওলাই শুকাই গ'ল ঠিক আছে এনে বামলা মাছৰ লগতে খাবি ন তেলি কচু ঠিক আছে দে